সকল ভালনে আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে মোৰো ভাল আজি এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ মাহত গ'ল ৰাতিপুৱাই 6:30 মানতে গ'ল এতিয়া এয়াৰপৰ্ট পালেগৈ চেক ইন কৰি বহি আছে চ' 12:45 টেক অফ কৰিব ফ্লাইট মই আৰু অকলে মই আৰু কি মাহত যাওঁতে আজি উঠি গ'লোঁ মানে সোনকালে আৰু নুশুলোঁ এই ঘৰৰ কাম চাম কৰিলোঁ গা ধুলোঁ এতিয়া কাইলৈ গণেশ চতুৰ্থী যিহেতু চ' মোদক বনাম বলক আপোনালোককো দেখাওঁ কেনেকৈ বনাম এইটো মিক্সচাৰ হ'ল ইয়াতে কাজু আছে এলমণ্ড আছে চেনি আৰু পাউডাৰ গাখীৰ আছে এইখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ কাজুখিনি আৰু এলমণ্ডখিনি থেতালি লোৱা নিচিনা কৰিছোঁ আৰু ইয়াত চুজিখিনি ভাজি লওঁ আৰু এইটো আজিৰ দিনত বনাম ৰাজমাহ চ' ৰাজমাহটো বইল কৰি লৈছোঁ গৰম হ'ল এতিয়া ঘি দিম মই 2 টেবুলস্পুন ঘি দিছোঁ চুজিখিনি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি গেছৰ ফ্লেমটো মই কমাই দিছোঁ নহ'লে আকৌ চুজিখিনি লাগি গ'লে বেয়া লাগিব চেনি অকণমান হ'লেহে ভাল লাগিব খাবলৈ 3 চামুচ দিছোঁ ইয়াৰ মিক্সচাৰটো চেনি আছে এই মাজত যোনটো মিক্সচাৰ ভৰাম চেনি দিছোঁ বেছি ভাজি থাকিলে জ্বলি যাব এনে গাখীৰ দিছোঁ হৈ গ'ল এতিয়া মই এইটো প্লেটত উলিয়াই দিওঁ গৰম হৈ আছে অকণমান ঠাণ্ডা হওক মই নাৰিকলখিনি ভাজি লওঁ তেতিয়ালৈকে নাৰিকলটো মিক্সিত গুড়ি কৰিলে অকণমান পানী হয় ৰখিবলৈ নোৱাৰোঁ ইমান ধুনীয়া লাগিছে দেখি এনেকৈ বাকীখিনি মোদক বনাই ল'ম আপোনালোকেও এনেকৈ হাতেৰেও বনাব পাৰে নহ'লে এনেকুৱা মল্ডটো হ'লে ভাল হয় তেতিয়া শ্বেপটো ধুনীয়া হয় আপোনালোকেও বনাই চাব হৈ গ'ল এইখিনি 11টা বনালোঁ আৰু এতিয়া এইখিনিও বনাম ইমানখিনি মানেই বনাম আৰু দেখিবলৈ ইমান মৰম লাগিছে পিঠাগুড়ি লৈছোঁ 2 কাপ আৰু ইয়াতে মই এতিয়া ফুড কালাৰ এইটো নেচাৰেল ফুড কালাৰ হয় ইয়াত এতিয়া চেনি দিম মই চেনিখিনি গুড়ি কৰিয়ে থৈছিলোঁ ইয়াতে হাফ চামুচ চেনি দিছোঁ মই 2 টেবুলস্পুন ঘি দিছোঁ এয়া ভাজা পিঠাগুড়িয়ে হয় মই সেইকাৰণে ভাজি লোৱা নাই আপোনালোকৰ যদি কেঁচা পিঠাগুড়ি থাকে আপোনালোকে ভাজি ল'ব পাৰে এইখিনিত অকণমান ঘি 1 চামুচ দি থৈ দিছোঁ এই কাজুখিনি ইয়াৰ লগত মিক্স কৰি দিম হাতটো অকণ তিয়াই ল'ব লাগিব
পিঠাগুড়িটো দি অকণমান বনাবলৈ দিগদাৰ হয়, বাট হ'লেও ধুনীয়াই হৈছে। এইটো চুজিৰ মদক আৰু পিঠাগুড়িৰ মদক। ইয়াতে মই ফুড কালাৰ দিছোঁ। এই ফুড কালাৰ মই ঘৰত ইউজ কৰোঁৱেই। তো এয়া মই যিখিনি বস্তু ইউজ কৰিছোঁ সেইখিনি সকলো ঘৰতে পোৱা যায়। চুজি, পিঠাগুড়ি, নাৰিকল, কাজু, কিচমিচ আৰু পাউডাৰ গাখীৰ এভৰিথিং বস্তু ধুনীয়াকৈ হৈ গ'ল। চ' আপোনালোকেও এনেকৈ বনাই চাব। দেখিবলৈও বিৰাট ধুনীয়া লাগে আৰু খাবলৈও ধুনীয়া হয়। আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ। আৰু মোৰ ভিডিঅ' চাই যদি ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।